হেল্ল' নমস্কাৰ মাঘ বিহু সকলোলৈকে বহুত শুভেচ্ছা যাচিলোঁ আৰু আজি হ'ল গাইছ উৰুকা সেইকাৰণে এয়া আমাৰ মা ক'ত গ'ল মাৰ লগত মানে আমি উৰুকাৰ উপলক্ষে মেলা এখনলৈ যাম মাছ চাছ আনিব যাম আৰু চাওঁ আৰু শাক পাচলি আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব একেবাৰে শেষলৈকে দেখুৱাই থাকিম মেলাত গৈ কি মানে হেৰি কৰি আৰু আমি এয়া গেট পাই গ'লোঁ আৰু গাইছ এইফালেদি যাব লাগিব আৰু ৰ'ব মই এই মেলাখনৰ নাম কোৱাই নাই মেলাখনৰ নাম হৈছে পাৰশালি মেলা আৰু এইখন আপোনাৰ একদম পথাৰৰ মাজত হয় এয়া চাওকচোন চাৰিওফালে পথাৰ একদম দেখিয়ে ভাল লাগে নহয় জানো কিবা এটা এখন প্ৰত্যেক বছৰে মাঘ বিহুৰ উৰুকা দিনাখন হয় আৰু ইয়াতে এটা পৰম্পৰা আছে মানে ডিমৰীয়াৰ গাঁওবাসী ৰাইজে গোটেইবিলাকে একলগ হৈ পিনে ইয়াতে বিল মাৰে আৰু আমাৰ ডিমৰীয়াৰ ৰজা জয়সিং তেৰণ আপোনালোকে হয়তো নাজানিব পাৰে ডিমৰীয়াত এজন ৰজা আছে তেওঁৰ নাম জয়সিং তেৰণ তেওঁ কিছুমান নীতি নিয়মেৰে প্ৰথমতে আৰম্ভ কৰে তাৰপিছত সকলোৱে বিল মাৰে আৰু এয়া হৈছে আমাৰ জয়সিং তেৰণ ডিমৰীয়াৰ ৰজা আপোনালোকে হয়তো চিনিব পৰা নাই মই তেওঁৰ সৈতে এক কপি ফটো লৈছিলোঁ আৰু আপোনালোকৰ চিনাকিৰ বাবে মই আপলোড কৰি দিম বাৰু আৰু মোৰ ভিডিঅ'টো এনেকৈ চাই থাকিব আৰু এয়া হৈছে মোৰ তেওঁৰ সৈতে উঠা আৰু এয়া চাওকচোন মাছৰ মেলা আমি পিছে এটা বৰালি ল'লোঁ 1 কিলো জোখাৰ মানুহো কম ঘৰত এতিয়া যাম আমি চব্জি বজাৰ কৰিম দুখ পাই গ'লোঁ ৰে